সিহঁতৰ কঁকালৰ ভাঁজ দেখিছে নাই মানে এনেকেহে আকৌ নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোক সকলোৰে? ভাল, মুখৰ ভাল। আৰু আপোনালোকে চাই আছে অসম হিৰ', আৰু অসম হিৰ'ত বহুত দিনৰ পাছত এটা ধুনীয়া ভিডিঅ' লৈ আহিছো। তো আজি ভিডিঅ'টো বহুত বেছি ভাল লাগিব, তো লাষ্টলৈকে চাওক আৰু এনজয় কৰক, আৰু লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইবটো দবাই কিনাৰত থকা বেল আইকন দবাই দিব, আৰু নতুন নতুন ভিডিঅ'বোৰ আহিব তাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো আজি তেন্তে ৰোষ্ট কৰিবলৈ আৰম্ভ কৰো নে কি কয়? সিহঁতৰ কঁকালৰ ভাঁজ দেখিছে নাই মানে এনেকেহে আকৌ এটা কথা কৈছো, মানে মেইন কথা তহঁতি জমনি ভিডিঅ' বনাইছো, কেছ নাই বাৰু, কিন্তু তহঁতি মানে কি কৰিছ যে মেখেলা পিন্ধি, আৰু সেইটো আমাৰ জুবিনদাৰ গান, আৰু জুবিনদাৰ গানত তহঁতি ফটলামি কৰি আছ। এইবিলাক কৰি কি পাওঁ? তহঁতি ভিডিঅ' বনাইছ, ভাল কিবা এটা ভিডিঅ' বনাই, আলটু ফাল্টু ভিডিঅ' বনাই একো লাভ নাই। আৰু এক নম্বৰ কথা কৈছো, তহঁতি নিজকে ল'ৰা বুলি কেতিয়াও মানে বাহিৰত চলাবি। তহঁতি যদি ওলাবই আছে মেক্সি পিন্ধি ওলাবি, তেতিয়া তহঁতক শ্বুট কৰিব। কেলা এজনী একদম তাৰ বুকুখন দেখিবই একেবাৰে, সেইকাৰণে একদম পুৰা ঢাকি লৈছে। কেলা এক গুৰ দিও নেকি এজনী কেলা? जाने क्या हुआ मुझे तेरे प्यार में चमको जैसे जुगनू। ছোৱালী বনি ভিডিঅ' বনাইছে, ঠিক আছে। ইয়াত বিয়া কোনে পাতিলে বে? হিজৰাও বিয়া হয় মানে, আজি গম পালো মই। নিজকে কেলা বিউটিচিয়ান বুলি ভাবিছে, বিউটিচিয়ানে নেকি? কাম নাই আৰু দেই, চবৰ যে ক'ত এইবোৰ কৰি থাকোতে জানো আছে। পিছফালে পকৰটো দেখাই কঁকালটো ঘূৰাই ঘূৰাই গলে নহব। অকে, পিছফালে পকৰটো দেখাই কঁকালটো ঘূৰাই ঘূৰাই নহব। তহঁতি ল'ৰা হৈ বাদ দে, তহঁতি ছোৱালী ঘূৰাতে পাহৰি থাকিলো, বাকী দেখোন মিলাই দিব হ'ল। আজি ভিডিঅ'টো এটা এনেই ধেমালি, বহুত দিনৰ পাছত ধেমালি ভিডিঅ' এটা বনালো, মানে ৰোষ্ট হয়, কিন্তু নহ'লে ৰোষ্টটো কৰিছো। তহঁতি নাভাবিবি যে এইটো এনেই মই ধেমালিৰ ওপৰত ভিডিঅ' বনাইছো। তহঁতক ৰোষ্টটো কৰিছো, তহঁতক বেয়াকেও কম, তহঁতক আৰু বেয়াকে কম। মই বেয়াকে নকওঁ, কেলে মোৰ ইউটিউবত সৰু ল'ৰা ছোৱালীও ভিডিঅ' চাই, মই ইমান বেছি বেয়া লেংগুৱেজত মই কথা নাপাতো। মই ডাইৰেক্টলি কৈছো, তহঁতি এইবোৰ নকৰিবি, বহুত মানে ফকলামিবোৰ। আৰু মেইন কথা, এইবিলাক কৰি তহঁতি কি পাইছ কি নাপায়, তহঁতি যদি ভাব যে আমাক মানুহে চাই চাপোৰ্ট কৰে, তহঁতক বালটো চাপোৰ্ট নকৰে। কমেণ্টত যাবি, কমেণ্টত লেতেৰা গালিবিলাক শুনিবি, তাতকে ভাল তই এটা কাম কৰিব পাৰো, কৰবাত গৈ নহয় গ্লাছ তাত পানী অলপ লবি, তাতে ডুব খাই থাকিবি, সেইটোৱে তহঁতৰ কাৰণে ভাল হ'ব, গম পাইছ? এইবোৰ কৰি একো লাভ নাই মানে, সেইটোৱে কথা। তো গাইছ, আজি ভিডিঅ'টো মোৰ ইমানতে আছে। যদি আজি ভিডিঅ' মোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব সকলো মাৰি দিব। আৰু যোন নতুনকে আহিছে, নতুনকে অহা, শুনি লওক ভালকে, নতুনকে অহাখিনি সাবস্ক্ৰাইব কৰি কিনাৰত থকা বেল আইকনটো দবাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ চাবলৈ পাব। তাৰ কাৰণে সাবস্ক্ৰাইবটো কৰি দিয়ক, তলত আছে সাবস্ক্ৰাইব বাটনটো টিপি দিয়ক, ৰঙাটো।
তাৰপিছত আৰু কিনাৰত থকা বেল আইকনটো দবাই দিব আৰু যদি ভিডিঅ'টো ভাল হৈছে লাইক এটা মাৰি দিয়ক আৰু মোক ক'বলৈ নাই আৰু লাইক এটা মাৰি দিয়ক কমেণ্ট এটা কৰি দিয়ক আৰু বছ হৈ গ'ল আপোনাৰ কাম চব পইচা হৈ গ'ল আপোনালোকে যাওক আৰু ঘৰলৈ